আচ্ছা ইয়াৰ পিছতে মই দুলনক সুধো এতিয়া যেহেতু ইনষ্ট্ৰাক্টৰ হিচাপে আছে বহুতে এতিয়া অলৰেডি ইণ্টাৰভিউ দিয়াৰ পিছতে ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে বিচাৰিব বহুতে আৰু সেই ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে কি কি কোৱালিটি লাগে নাইবা কি প্ৰয়োজন কি ট্ৰেইনিং কৰিব লাগে কিবা এটা অলপ কৈ দিয়ক ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে প্ৰথম কথা হ'ল নিজৰ আগ্ৰহটো প্ৰকাশ কৰিব লাগিব আগ্ৰহটো প্ৰকাশ কৰিলে তাৰ উপৰিও নিজৰ ভইচ ভাল এটা ভইচ আহিব লাগিব যেনেকৈ মাতটো আপুনি চিঞৰিব পাৰিব লাগিব এটা ৱৰ্ড অফ কমাণ্ড দিবৰ কাৰণে এটা গোটেই 200 মান যদি ল'ৰাক এটা চাউণ্ড দি চিঞৰিলে চবেই শুনি পাব লাগিব সেইটো এটা ভাল এটা চাউণ্ড উলিয়াব পাৰিব লাগিব সেইটো ফাৰ্ষ্ট মানে প্ৰথম কথা আৰু তাৰ উপৰিও নিজক ইনষ্ট্ৰাক্টৰ হ'বলৈ যেনেকৈ এজন প্ৰফেচাৰ হ'বৰ কাৰণে PhD নেট স্লেট সেইবিলাক বিভিন্ন ধৰণৰ কিবা কিবি প্ৰয়োজন হয় ঠিক তেনেকৈ আমাৰ অসম আৰক্ষীৰ এজন ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে যেনেকৈ ড্ৰিল কোৰ্চ কৰিব লাগিব ড্ৰিলৰ ওপৰত মানে ট্ৰেইনিং কৰিব লাগিব আৰু WTI আৰ্মছৰ ওপৰত ট্ৰেইনিং কৰা হ'ব লাগিব আৰু তেনেকৈ বিভিন্ন ধৰণৰ আছে WTI আৰু USC নিজক মানে সেলফ ডিফেন্সৰ কাৰণে আৰু অবস্টাকল এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ওপৰত আপুনি ট্ৰেইনিং এজন প্ৰশিক্ষণ ল'ব লাগিব মানে এজন ইনষ্ট্ৰাক্টৰ মই কৈ দিছো দুলনে যোনখিনি কোৱাৰ লগতে মই সংগতি ৰাখি পিনে কওঁ এজন ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে PTৰ ওপৰতো এটা ট্ৰেইনিং থাকে এক্সট্ৰাকে PTI বুলি আৰু লগতে PRC ট্ৰেইনিং আছে বেলেগ বেলেগ ধৰণৰ ট্ৰেইনিং আছে বহুতে সেইবোৰ ট্ৰেইনিং কৰি অহাৰ পাছতহে তেওঁ ইলিজিবল হিচাপে ভাবি পিনে ইনষ্ট্ৰাক্টৰ দিয়ে গতিকে ৱেপনৰ ওপৰত জানিব লাগিব আৰু ৱেপনৰ কথা ওলাওঁতে মই কওঁ যে দুলন যেতিয়া বেছিক ট্ৰেইনিং চলি আছিল বেছিক ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত POP বুলি এটা পেৰেড হয় পাছিং আউট পেৰেড সেই পেৰেডত দুলনে বেষ্ট ৱেপন হৈছে আৰু গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট হয় ট্ৰেইনিং এবছৰীয়া ট্ৰেইনিঙৰ পিছত সকলোৱে নোৱাৰে চকু বন্ধ কৰি পিনে ৱেপন খুলিব লাগে কিমান ছেকেণ্ডৰ ওপৰত খুলিব লাগে নাইবা জলদি খুলি পিনে কিমান প্ৰত্যেকটো কেইবাজনো থাকে আমাৰ তাতে শ ল'ৰা ছোৱালী থাকে সেই শ ল'ৰা আছিলে সেই তাৰ ভিতৰত দুলনে ৱেপন বেষ্ট অফ দ্য ৱেপন হৈছিলে POPত গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট গতিকে সেই তেনেকৈ থাকে কিছুমান কাম আৰু মই যিহেতু এইখিনি ওলালোৱে ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে সেইখিনি প্ৰয়োজন ময়ো জানো যদিও মই দুলন যিহেতু কৰ্মৰত অৱস্থাত আছে ইনষ্ট্ৰাক্টৰ হিচাপে তাৰ কাৰণে মই দুলনৰ পৰা আপোনালোকক শুনাব চেষ্টা কৰিছোঁ আৰু ইয়াৰ পিছতে সেইখিনি অনলি লাগেনে আৰু বেলেগ কি লাগে বাৰু ইনষ্ট্ৰাক্টৰ হ'বৰ কাৰণে নিজেই আৰু তাৰ ওপৰত বেষ্ট নিজৰ ফিজিকেল ফিটনেছ হ'ব লাগিব নিজৰ ফিটনেছ হ'ব লাগিব তাৰ উপৰিও তাৰ ওপৰত আপুনি অধ্যয়ন কৰিব লাগিব এজন এটা ট্ৰেইনিং এটা গ্ৰুপ চলাবৰ কাৰণে আপুনি তাৰ ওপৰত ভালকৈ নলেজ জানিব লাগিব তাৰ ওপৰতহে আপুনি এটা ল'ৰা ট্ৰেইনিজবিলাকক আপোনালোকে শিকাব পাৰিব এনে কিছুমান বস্তু যদি আমাৰ যেনেকৈ এটা সূত্ৰত যদি যেনেকৈ মেথছত আমি কিছুমান সূত্ৰ আছে ঠিক তেনেকৈ প্ৰয়োগ কৰিব লাগিব আমাৰো ইয়াত আমাৰ একদম নিজৰ জীৱনক লৈ খেলা হয় সেইকাৰণে আৰ্মছ এমুনেশ্যনৰ ক্ষেত্ৰত বোমা চোমাৰ ক্ষেত্ৰত আমি ঠিকমতে জানি ল'ব লাগিব সেইকাৰণে ভাল এজন ট্ৰেইনাৰ হ'বৰ কাৰণে ভাল এজন নিজক নলেজ থাকিব লাগিব তাৰ ওপৰত তাৰ পিছতহে বেলেগক শিকাবলৈ যাব লাগে একজেক্টলি ঠিক কৈছে আমি যিহেতু ইনষ্ট্ৰাক্টৰ হওঁতে কিছুমান বহুত ৰিস্কি কাম থাকে আমাৰ যেনেকৈ ৱেপন ট্ৰেইনিং যেতিয়া দিয়া হয় যোনটো বেছিক ট্ৰেইনিজসকলক তেতিয়া ৱেপন প্ৰত্যেকটো এটা এটা হিচ্ছা পূজা নিজে জানিব লাগিব প্ৰথমে নিজে জনাৰ পিছত সিহঁতক শিকাব লাগে আৰু সেইটো আমি আমাৰ কল্যাণী বুলি এটা ফিল্ড আছে সেই তাতে আমি ফায়াৰিং কৰিবলৈ নাইবা তাতে আমাৰ ফায়াৰিং ৰেঞ্জ হয় একচুৱেলি তাতে আমাৰ বোমৰ ৰেঞ্জ আছে আৰু লগতে সকলো তাতে কৰা হয় আমাৰ ফায়াৰিঙৰ মেইনলি দেৰগাঁৱত থাকিলে সেই তেনেকেই ড্ৰিল হওক নাইবা ৱেপন হওক প্ৰত্যেকটোৰ ওপৰত এটা এটা ভাল নলেজ থকাৰ পিছতহে ইনষ্ট্ৰাক্টৰ হ'ব পাৰি যেনেকৈ আপুনি শিক্ষক হ'বৰ কাৰণে নিজৰ ভাল এটা এবিলিটি থকাৰ পিছতহে আপুনি শিক্ষক হ'ব পাৰি তেনেকৈ অসম আৰক্ষীটো প্ৰয়োজন হয় বহুত ল'ৰা ছোৱালী এইবাৰ নতুন যোনবোৰ ল'ৰা ছোৱালী আহিছে সিহঁতৰ ভাল কোৱালিটি কি দেখা পাইছে মানে ভাল কোৱালিটি এতিয়া বৰ্তমান সময়ত যিবিলাক যুৱক যুৱতীয়ে মানে কৰি আছে মানে ফিজিকেল পাছ কৰি আছে ইহঁতৰ মানে ইণ্টাৰেষ্ট মানে আমাৰ অসম আৰক্ষীত জইন কৰিবৰ কাৰণে যিটো উৎসাহ মানে আমি অল আছাম এই সময়ত কম দিনতে প্ৰায় ডিষ্ট্ৰিক্টতে ঘূৰিছোঁ বা দেখিছোঁ এনেকৈ উৎসাহ মানে যেনেকৈ মৰ্ণিঙৰ পৰা ফিজিকেলৰ কাৰণে যিমান ৰানিং কৰা দেখোঁ মানে বহুত ভাল ল'ৰা এইবাৰ ভৰ্তি হ'ব বুলি ভাবোঁ সেইটোতো হৈছে আৰু লগতে মই কৈছোঁ যে যোনসকলক অলৰেডি ট্ৰেইনিং কৰাইছে তাতে কেনেকুৱা ল'ৰা ছোৱালী ভাল এডুকেটেড হয়নে আৰু লগতে সিহঁতি ফিজিকেলি ভাল হয়নে নহয় তাৰ ওপৰত মই সুধিছোঁ ইহঁতৰতো এতিয়াতো এডুকেশ্যন কোৱালিফিকেশ্যনটোতো হায়াৰ ছেকেণ্ডেৰী পাছ
হায়াৰ ছেকেণ্ডেৰী পাছ তেনেকৈ এতিয়া বৰ্তমান সময়ত যেনেকৈ নিবনুৱা হোৱাৰ বাবে মাষ্টাৰ ডিগ্ৰীও কিছুমানে এতিয়া আহিছে আমাৰ বেষ্টতো মাষ্টাৰ ডিগ্ৰী বহুতজন আছিলে এতিয়াও বৰ্তমান সময়তো মাষ্টাৰ ডিগ্ৰী এনেকুৱা সেইবোৰ আহিব তাৰ উপৰিওতো এখেতসকলে কিছুমান বিভিন্ন ধৰণৰ সুকীয়া আমাৰ ডিপাৰ্টমেণ্টেলি কিছুমান সুবিধা লাভ কৰিব পাৰিব এক্সাম দিব পাৰিব ডিপাৰ্টমেণ্টেল এক্সাম কিছুমান আছে সেইবিলাকক সময় অনুসৰি দিব পাৰিব সেইবিলাক এক্সাম আচ্ছা তাৰ লগতে এটা কথা কওঁতে ইয়াৰ মাজতে দুলন এজন টাইকাণ্ডো প্লেয়াৰ হয় ভাল এজন টাইকাণ্ডো প্লেয়াৰ আমি চাকৰি নাপাওঁতে আমি গম পাইছিলোঁ যিহেতু আমি লগ পাইছিলোঁ একেলগে আৰু একে স্কুলতে পঢ়িছিলোঁ কথা হ'ল কি দুলনে মই এটা কথা সুধোঁ যে সেই টাইকাণ্ডো প্লেয়াৰ হৈও যিহেতু অসম আৰক্ষীত সোমোৱাৰ পিছত আপোনালোকে জানি থওক যে নিজৰ যদি স্পৰ্টছমেন আপুনি হয় নাইবা আপুনি যদি ছিংগাৰ হয় নাইবা আপুনি যদি ইনষ্ট্ৰুমেণ্ট ছাইডত আপুনি যদি বাজনা কিবা কি জানে আৰু লগতে আপুনি যদি নাও খেল আগতে খেলিছে নাইবা শিকিছে ৰয়িঙৰ আপোনালোকে জানে তেনেহ'লে সেই সকলো সুবিধা অসম আৰক্ষীত আছে সেইটো স্পৰ্টছ টীমত পায় গতিকে সেই তেনেকৈ টাইকাণ্ডো যিহেতু আমাৰ অসম আৰক্ষীত ইনক্লুড আছে তাৰপিছতো টাইকাণ্ডোত কেলৈ নগ'লি মই টাইকাণ্ডোত এতিয়া টাইকাণ্ডো টীমত মই কোৱালিফাই দিছিলোঁ কিন্তু মই কোৱালিফাইড হৈছিলোঁ হ'লোহেঁতেন কিন্তু মই কোৱালিফাইৰ কাৰণে নহ'লোঁ মানে মই নিদিলোঁ মানে সেই কোৱালিফাইড ইণ্টাৰেষ্টেড নহ'লোঁ কাৰণ মই বেষ্ট ইন ৱেপনছটো মানে বেছিক ট্ৰেইনিঙত লাভ কৰিছিলোঁ তেতিয়া মোৰ এটা আগ্ৰহ আছিল যে মই এজন প্ৰশিক্ষণ হওঁ বা ইনষ্ট্ৰাক্টৰ হওঁ বুলি মই আৰু আগৰ পৰাই তেনেকৈ ইনষ্ট্ৰাক্টৰ বা তেনেকৈ আগতে টাইকাণ্ডো আমাৰ টিয়কত এটা ক্লাব আছে তাতে মই ক্লাছো লৈছিলোঁ ঠিক তেনেকুৱা মই ইণ্টাৰেষ্টেড মানে এজন ইনষ্ট্ৰাক্টৰ হিচাপে মই সেইকাৰণে লাইনটো অলপ মই নিজে বেছিক ট্ৰেইনিঙত পালোঁ যেতিয়া মই সেইকাৰণে ইনষ্ট্ৰাক্টৰ লাইনতে আগবাঢ়ি গ'লোঁ চুজ কৰিলোঁ আচ্ছা তেনেকৈ গতিকে সেইটো এটা ভালেই হয় যিহেতু ইনষ্ট্ৰাক্টৰ হৈ পিনে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক শিকোৱাৰ এটা ইমান ল'ৰা ছোৱালীৰ ওপৰত কথা ক'বলৈ সিহঁতৰ আগত থিয় হৈ পিনে কথা ক'বলৈ সুযোগ পাইছে সেইটো এটা ভাল সুযোগ বুলিয়ে ক'ব লাগিব আৰু খেলতো যোৱা হ'লেও বেয়া নাছিলে ঠিক আছে একো নাই সেইটো সকলোৰে নিজৰ নিজৰ এটা এটা এইম থাকে আৰু তাৰ লগতে বেছিক ট্ৰেইনিঙৰ ওপৰত বহুতে জানিব বিচাৰে যে বেছিক ট্ৰেইনিঙত কেনেকুৱা কষ্ট হয় বেছিক ট্ৰেইনিঙত কষ্ট বুলি ক'লে আপোনাৰ অলপ প্ৰথমৰ পৰা ক'লে ভাল হ'ব যেনেকৈ আমি যোনদিনাখন ভৰ্তি হ'লোঁ তাৰ পৰা অলপ কৈ দিলে ভাল হয় 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 বেছিক ট্ৰেইনিঙত যিদিনা আপোনালোকে ভৰ্তি হ'ব এটা ইউনিটত বা এটা নিজৰ ডিষ্ট্ৰিক্টত ভৰ্তি হোৱাৰ পিছতহে এটা ট্ৰেইনিং চেণ্টাৰলৈ যেতিয়া মুভ কৰিব তেতিয়া ভৰ্তি হোৱাৰ লগে লগে আপোনালোকৰ যিবিলাক জইন হোৱাৰ পিছত আপোনালোকৰ নিজৰ চুলি কাটন ষ্টাইলটো ফাৰ্ষ্ট টাইম বস্তুটোৱে হৈছে ফাৰ্ষ্ট আপোনাৰ চুলিটো পূৰা কাটি দিব কাটি দিব জিৰ' মাৰি দিব সেই জিৰ' মাৰি দিয়াৰ পিছত আপোনালোকে নেক্সট দিনাৰ পৰা এনেকৈ খানা চানাৰ কাৰণে বহুত ডিচিপ্লিন ফাৰ্ষ্ট টাইম আমি ডিচিপ্লিনটো জইন কৰাৰ পৰা ধৰি মেইনটেইন কৰিব লাগিব আমি ভাত পানী খাব কাৰণে হ'লেও বা লাইন পাতিব লাগিব আমি 200-300 একেলগে য'ত থাকোঁ এটা মেচ থাকে বা তেনেকৈ বিভিন্ন খানাৰ লাইন পাতিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত আৰু আপোনালোকে সেই সময়ত মানে বেছিক ট্ৰেইনিঙৰ সময়ত মানে নিজৰ মানসিকভাৱে নিজক মানে প্ৰস্তুতি হৈ থাকিব লাগিব প্ৰস্তুত মানে নিজক মই যিকোনো কামৰ কাৰণে মানে তেতিয়া ঘৰুৱা সমস্যা বা নিজৰ ব্যক্তিগত চিন্তাবিলাকৰ পৰা দূৰত থাকিলে বেছি ভাল হয় কিয়নো নহ'লে নিজৰ যদি ঘৰুৱা সমস্যা থাকে বা কিবা প্ৰব্লেম যদি ভাবি থাকে আপোনাৰ সেই সময়ত মানে অলপ কষ্টও হয় ঠিক তেনেকৈ আপুনি ভাগি পৰাৰ চান্সটো থাকে সেইকাৰণে নিজে মানে বহুত প্ৰিপেৰেশ্যন কৰি থাকিব লাগে বেছিক ট্ৰেইনিং কিন্তু একেলগে 200-300জন ল'ৰা একেলগে থাকে কিন্তু ভাল লাগে তই মই যেনেকৈ আছিলোঁ কিবা এটা প্ৰব্লেম হ'লেও টাইম কেনেকৈ যায় গম নাপাওঁ সেইকাৰণে সেই সময়টো মানে ট্ৰেইনিং বুলি পাহৰি যাব লাগে ৰাতি 3টা বজাত উঠাৰ কথা আচ্ছা সেইটো ঠিক আছে কেমেৰামেনে কোৱাৰ কাৰণে ক'লোঁ একচুৱেলি আমাৰ ৰাতিপুৱা অতি সোনকালে উঠিব লগা হয় কেতিয়াবা নৰ্মেলটো আমাৰ 3:30 বজাত উঠিব লাগে তাৰ লগতে কেতিয়াবা অলপ দেৰি হয় 2-5 মিনিট কেতিয়াবা দেৰি হৈ যায় কিন্তু মই নিজকে কওঁ মই অলপ এলেখুৱা আছিলোঁ এলেখুৱা নহয় একচুৱেলি অলপ এই কামজাৰি কৰাৰ সময়ত মই য়োগা প্ৰেক্টিছ কৰিছিলোঁ একে সময়তে উঠি পিনে মই য়োগা কৰাত মই লাগিছিলোঁ গতিকে সেই নিজৰ কামজাৰিটোৰ ফলত দৌৰা দৌৰি কৰি পিনে খৰদৰকৈ গৈ পিনে মই কামজাৰি মানে এনেকুৱা কামজাৰি আমাৰ এটা এটা এলেকা থাকে আমাৰ যিহেতু মোৰ কোম্পানীটো 63 জন পাৰ্চন আছিলে তাৰে দুলন বি কোম্পানীৰ আছিল নেকি চি কোম্পানী আছিলে তহঁতৰ 62 নে কিমান আছিলে আমাৰ 64 আছিলে আমাৰ 63 আছিলে আৰু সেই 4টা কোম্পানী আছিলে আমাৰ 62 63 তেনেকৈ 66ও আছিলে হয়তো কোনোবা এটা কোম্পানী গতিকে সেই কোম্পানী প্ৰত্যেকটো কোম্পানীৰ এটা এটা এলেকা থাকে এই ধৰক বোলে আমাৰ এলেকাবোৰৰ নাম দি থোৱা আছিল বোলে গেষ্ট হাউচৰ পৰা মেডিকেললৈ এইটো কোম্পানীয়ে চাফা কৰিব মানে আমাৰ কামজাৰিটো এইটোৱে যে আমি ৰাতিপুৱা সোনকালে উঠি পিনে মুখ হাত ধোৱাৰ পিছতে সেইটো ডিচিপ্লিন আনিবৰ কাৰণে সেইটো কাম কৰাইছিলে আৰু
আমাৰ সেইটো চাফা কৰিব দিছিলে যে মানে মোক যিহেতু সেইটো মোৰ অফিচিয়েল নামটো বেলেগ যদিও মই কৈ দিছোঁ মোক প্ৰাচুৰ্য ধৰক প্ৰাচুৰ্য এইখিনি ধৰ 10 ফুটলৈ প্ৰাচুৰ্য এইখিনি চাফা কৰিব দুলনে সেই 10 ফুটৰ পৰা আন 10 ফুটলৈ দুলনে চাফা কৰিব সেই তেনেকৈ এটা এটা আমাৰ টাস্ক দিয়ে ৰাতিপুৱাতে শুই উঠাৰ পিছতে আমি যোন যেনেকৈ টাইম মেনেজ কৰে সেইটো নিজৰ কথা লেট্ৰিন বহুতো লেট্ৰিনৰ সুবিধা আছিল আমাৰ সেই লেট্ৰিনত গৈ পিনে সকলোৱে লেট্ৰিন চেট্ৰিন কৰাৰ পিছতে মুখ হাত ধোৱাৰ পিছত কিছুমানে ব্ৰাছ লৈও আহে কিন্তু একচুৱেলি ব্ৰাছ লৈ আহোঁতে যদি চিনিয়ৰ মানুহে দেখে সেইটো পানিছমেণ্ট হয় যিহেতু মুখ হাত ধোৱাৰ পিছত আমাক যাব দিয়ে আৰু নোধোৱাকৈ যাব পাৰি যদি আপুনি নিজৰ কামটো সেই সময়মতে কৰিব পাৰে সেই তেনেকৈ গৈ পিনে আমাৰ চাফ চাফাই কৰি অহাৰ পিছত নৰ্মেলি আমাৰ ড্ৰেছ পাতি পিন্ধিব লাগে পূৰা এটা ডিচিপ্লিনত ড্ৰেছ পাতি পিন্ধিব লাগে আমাৰ এইফালে কেমেৰামেনে দুলনক দেখাব এই এনেকৈ পূৰা চাফ চাফাইকৈ নৰ্মেল এটা ভুল হ'ব নালাগিব আৰু তেতিয়া মেইনলি বেছিক ট্ৰেইনিঙত আমাৰ কটন ড্ৰেছ হয় এইটো ড্ৰেছ নহয় কটন ড্ৰেছৰ এটা হেৰি কি তাত আমাক সদায় মাৰ দি আৰু সেইটো কি কয় পূৰা ইস্ত্ৰি দিব লাগে পূৰা ইস্ত্ৰি পূৰা চাফ চাফাই কৰি পিনে সেইটো চাফ চাফাই কৰি পিনে সেইটো পিন্ধিব লাগে আৰু এটা পূৰা ৰেষ্ট্ৰিক্টেড ৰুলছ আছিলে আৰু সেই ৰুলছৰ মাজেদি আমাক ডিচিপ্লিন শিকাইছিলে আৰু তেনেকৈ হয়তো আজি ধৈৰ্য এটাকৈ আমাৰ প্লাছ হৈ পিনে আজিৰ সময়ত হয়তো পাব্লিকে আমাক কিবা এটা বেয়াকৈ কথা ক'লেও নাইবা কেতিয়াবা ঘৰৰ সমস্যাতে হওক নিজৰ পাৰ্চনেল সমস্যাতে হওক সেই ধৈৰ্য আমাৰ অট'মেটিক লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকে আৰু কিছুমানে সেই ধৈৰ্যটো যেতিয়া নিজকে সি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া হয়তো কিছুমানে কেতিয়াবা ক'ৰবাত বেয়াকৈ নিউজত ওলাই নাইবা কেতিয়াবা বেয়া কথা কাৰোবাৰ পৰা শুনিব লগা হয় তেনেকুৱা কিছুমান চিটুৱেশ্যন হয় আমাৰ নোহোৱাও নহয় গতিকে সেই তেনেকুৱা হয় আমি যিহেতু ডিচিপ্লিন ফৌজত আছোঁ গতিকে আমি ডিচিপ্লিনত বহুত বেছি ডিচিপ্লিন মানিব লগা হয় আৰু তেনেকৈ আমাৰ চবতছে ভাল লাগে ইয়াৰ মাজতে দুলনে কৈছিলে খোৱা বোৱাৰ সময়তো আমাক লাইন হৈ পিনে যাব লাগে আমাৰ ধৰক এটা এটা লংঘৰ থাকে এটা এটা নহয় সকলোৱে লংঘৰ একেই তাতে হিন্দু মুছলিম খ্ৰীষ্টিয়ান জৈন বুদ্ধিষ্ট তেনেকুৱা কোনো কথা নাই আমাৰ পুলিচত কোনো ধৰ্ম নাই আমি চব একলগ তাৰ কাৰণে এটা মই সৌভাগ্যৱান বুলি সদায় ভাবোঁ সেইটো হ'ল অসম আৰক্ষীত আহি পিনে এটা এনেকুৱা জেগাত আহিলোঁ য'ত নেকি আমাৰ ধৰ্মৰ কোনো কথা নাই আৰু আজিলৈকে যিমানবোৰ হত্যা হিংসা হৈছে গোটেই বিশ্বত সেইবোৰ অকল ধৰ্মৰ নামতে হৈছে গতিকে সেই ধৰ্ম বোলা বস্তুটো আমাৰ আৰক্ষী বিভাগত নাইবা আৰ্মিটো নাই ফৌজতে নাই গতিকে সেই বস্তুটোৰ মাজত মই সোমাই পিনে নিজকে ধন্য মানো কাৰণ ইয়াত কোনো ধৰ্ম নাই আৰু ধৰ্মৰ নামত আমি যিমানটো সময় খৰচ কৰোঁ ইয়াত সিমান আমি টাইম খৰচ কৰিব লগা নহয়ও আৰু যদি আমাৰ ধৰক যেনেকৈ নিজৰ নিজৰ এটা ৰিলিজিয়াছ ফাংচনছ থাকে সময়ে সময়ে ৰিলিজিয়াছ ফাংচনবোৰত যেনেকৈ আমাৰ বিহু নাইবা খ্ৰীষ্টিয়ান নাইবা মুছলিমৰ নিজৰ নিজৰ ঈদ হয় সেইটো সময়তো আমি একগোট হওঁ সদায় আমাৰ বিহু সময়ত গোটেই মুছলিমে থাকক নাইবা খ্ৰীষ্টিয়ানে থাকক নাইবা যিয়ে নাথাকক সকলো আহি পিনে আমি একগোট হৈ পিনে আমি একেলগে নামঘৰত আমি সেৱা কৰোঁ আৰু তেনেকৈ আমাৰ ঈদৰ সময়তো আমি ইজনে সিজনক ভাই বন্ধু হিচাপে আমি চবে মিঠাই আমি সিহঁতকো খুৱাওঁ মুছলিমক আৰু মুছলিমেও আমাক খুৱায় সেইটো আমাৰ এটা পূৰা ভাল এটা সমাজৰ মাজত আমি আৰক্ষী যেতিয়া বেছিক ট্ৰেইনিং কৰিছিলোঁ তেনেকৈ আমি সময়বোৰ পাৰ কৰিছিলোঁ আৰু তাৰ পাছতো আজিও আমি নহয় জানো আমি আজিও মানে কোনো সমস্যা নোহোৱাকৈ আজি চলি আছোঁ কোনো ই হিন্দু ই মুছলিম তেনেকুৱা কোনো ধৰ্মৰ কথা নাই গতিকে তেনেকুৱা এটা পৰিৱেশ আপোনালোকেও পাব যিহেতু দুলন এজন ইনষ্ট্ৰাক্টৰ হয় ইনষ্ট্ৰাক্টৰ হোৱাৰ লগতে নিজৰ এটা পাৰ্চনেল লাইফ আছে আৰু লগতে ডিউটি থাকেই সদায় গতিকে সেই ইমানবোৰ ব্যস্ততাৰ মাজত সময়বোৰ কেনেকৈ মেইনটেইন কৰক সময়বিলাক তেতিয়া বেছিক ট্ৰেইনিঙৰ সময়ত মানে বেছিক ট্ৰেইনিঙৰ কথা সুধিছেনে বৰ্তমান সময়ৰ কথা এতিয়া বৰ্তমানৰ কথা বৰ্তমান সময়ৰ কথা বৰ্তমান আমাৰ যেনেকৈ কেজুৱেল লিভ থাকে ছুটি থাকে ইএল বা আৰ্ণ লিভ থাকে সেইবিলাক আমি মেইনটেইন কৰি পেলাই ঘৰৰ লগতো সম্পৰ্কটো আমি ঘৰৰ কাৰণে সেইটো ছাৰ্ভিচটো কৰিছোঁ নিজৰ মনটো আছে মনৰ ছেটিছফাইৰ উপৰিও নিজৰ ঘৰখনকো সন্তুষ্টি লাভ কৰিব লাগিব ঘৰৰ লগতো টাৰ্মছ কৰিব লাগিব আমি নিজৰ কাম কৰাৰ উপৰিও ঘৰলৈ ফোন চোন কৰোঁ বা এনেকৈ অসুবিধা হ'লে বা বিহুৱে চিহুৱে চব সময়ত ছুটি নাপালেও কিছুমান সময় সাপেক্ষে মিলাই মেলি আমি ছুটিটো পোৱা যায় আমি যিহেতু নেকি ওচৰতে আছোঁ কম দিন ছুটি হ'লেও আমি ঘৰত যাব পৰা হয় গতিকে সেই তেনেকৈ মানে টাইমবোৰ মিলোৱা হয় আৰু ডিউটি আৱাৰবোৰৰ কথা মই কৈছোঁ ডেইলি যিহেতু বেটেলিয়নৰ মাজত আছোঁ ইয়াতে মাজে মাজে ৰিফ্ৰেছাৰ আহে মাজে মাজে ট্ৰেইনিছো আহে তাৰপাছতো সিহঁতক ট্ৰেইনিছক অলৰেডি আমাৰ চিডিউলবোৰ এনেকুৱা হয় ৰাতিপুৱা 5:30 বজাত কেতিয়াবা উঠিব লগা হয় ঠাণ্ডাৰ দিনত নাইবা গৰমৰ দিনত কেতিয়াবা 5টা বজাৰ পৰা আমাৰ চিডিউল থাকে সেইটো সময়ে সময়ে চেঞ্জ হৈ থাকে আৰু সেই ৰাতিপুৱা 5টা বজাৰ পৰা উঠাৰ পৰা
আমাৰ একচুৱেলি ডিউটি আৱাৰ দেই, উঠা বুলি নহয়, আমি তাতকৈও আগতে উঠিব লাগে। 5টা বজাৰ পৰা আমাৰ ৰাতিপুৱা আপ টু 10:30লৈকে কেতিয়াবা প্ৰেক্টিচ হয়, আৰু তাৰপিছত আহি পিনে 10:30 পৰা 2:30 বজালৈকে আমাৰ টাইম অলপ পাওঁ। তেতিয়া ভাত বনাবলগীয়া নিজে, আমাৰ কোনো লংঘৰত আমি ইনষ্ট্ৰাক্টৰসকলে নৰ্মেলি আমাৰ বনোৱাৰো সুবিধা থাকে, কিন্তু বেছিভাগে আমি নবনাওঁ, নিজে বনাই খাওঁ। গতিকে সেই ইমানবোৰ টাইম বৰ বিশেষ পোৱা নাযায়। 2:30 বজাৰ পৰা আকৌ ফিল্ডৰ কাম চলে, তাৰপিছত আকৌ 2:30 বজাৰ পৰা আকৌ 5:30লৈকে আমাৰ প্ৰেক্টিচ হয়, নাইবা 5টা বজালৈকে আমাৰ ডিউটি আৱাৰ হয় যোনটো ফিল্ডৰ কাম। তাৰপিছত আহি পিনে আকৌ 7:30 বজাত আকৌ গন্তিলৈ যাব লাগে। ৰাতি গন্তিৰ সময় থাকে আমাৰ। গন্তিৰ কথা ওলাওঁতে কৈ দিওঁ আপোনালোকক, বেটেলিয়নত যেতিয়া আমি থাকোঁ তেতিয়া 3 টাইমছ গন্তি হয়। গন্তি মানে এনেকুৱা বহুতে বুজি নাপাব পাৰে, কৈ দিছোঁ। আমাৰ ৰাতিপুৱা 6টা বজাত এটা হিচাপ হয়, 6টা নাইবা 6:30 বজাত কেতিয়াবা হয়। সেই হিচাপটোত কোন কিমান মানুহ আছে, ক'ত কি ডিউটিত আছে, সেইটো আমাৰ হিচাপ লোৱা যায়। আৰু ছেকেণ্ড হিচাপ হ'ল 2:30 বজাত নাইবা 2টা বজাত হয়। তাতো হিচাপ লৈ যায় বেটেলিয়নৰ যোনসকল ডিউটি আছে, যোনসকল ডিউটি নাই সিহঁতে গন্তিত মিলিব আহে, আৰু সিহঁতক কাম জাৰি দিয়ে দিনটোত, আমাৰ বেটেলিয়নটো কেম্পাছটো চাফা কৰিব দিয়ে। আৰু তাৰপিছতেই আৰু থাৰ্ড গন্তি হ'ল 7টা বজাত নাইবা 6:30 বজাত গন্তি হয় গধূলি, মানে 3 টাইমছ গন্তি হয়। গতিকে সেই ইমানবোৰ সমস্যা থাকে। মই কৈ আছিলোঁ যে 5:30লৈকে প্ৰেক্টিচ, ইনষ্ট্ৰাক্টৰ প্ৰেক্টিচ চিডিউল মেইনটেইন কৰাৰ পিছত আকৌ 7টা বজাৰ পৰা নৰ্মেলি আকৌ সেই 7টা বজাত গন্তি মিলিবৰ কাৰণে ইনষ্ট্ৰাক্টৰ হ'লেও যাব লাগে। গতিকে ইমানটো ব্যস্ততাৰ মাজত থাকক, আকৌ তাৰ পৰা আহি পিনে ভাত পানী বনাব লাগে। কেতিয়াবা ভাগৰি নাযায় জানো? ভাগৰটোতো ভালেই, অলপটোতো মানুহ খুলিটো অলপতো ভাগৰটো চবৰে লাগে, কিন্তু কৰ্মসূত্ৰে সেইবিলাক কামটো আমি সহ্য কৰিব লাগিব আৰু কৰিবই লাগিব। আৰু যেতিয়া নেকি আমি ইনষ্ট্ৰাক্টৰ হিচাপে গ্ৰাউণ্ডত যাওঁ বা তেনেকৈ কিবা এটা লওঁ বা কাৰোবাক শিকাওঁ, তেতিয়া এটা কিছুমান ভাল ট্ৰেইনিছে কিবা এটা ৰিপ্লাই দিলে, ভাল কুৱেশ্যন এটা সুধিলে ৰিপ্লাই দিলে, তাৰ যিটো মানে ইণ্টাৰেষ্ট, মানে যিটো ভাল লাগে, মানে ভাল যদি এনচাৰটো পাই যাওঁ, তেতিয়া মানে আৰু আগ্ৰহটো বেছি হৈ যায়, মানে ইণ্টাৰেষ্ট, মানে ইনষ্ট্ৰাক্টৰৰ কাৰণে আৰু ইণ্টাৰেষ্টটো বেছি হৈ গৈ থাকে। মানে এনেকৈ আমি আৰু তেনেকৈ আমি ঘৰৰ লগতে কণ্টেক্ট কৰি থাকিব পাৰি। আৰু বৰ্তমান যিবিলাক যুৱক যুৱতীয়ে ফিজিকেলৰ কাৰণে কষ্ট কৰিছে, হাৰ্ড ৱৰ্ক কৰিছে, ঠিক তেনেকৈ আপোনালোকে ৰিটেনৰ কাৰণে হাৰ্ড ৱৰ্ক কৰিব লাগে। আপোনালোকে নিজেই পূৰা গুৰুত্ব দি পঢ়িব লাগে। কিছুমান যুৱক যুৱতীয়ে অকল ফিজিকেলৰ ওপৰতে গুৰুত্ব দি পেলাই ৰিটেনৰ কাৰণে গুৰুত্ব নিদিয়ে, গুৰুত্ব প্ৰদান নকৰে। সেইসকলে ফলটো ভাল নাপাব বা সফল হ'ব নোৱাৰিব। এতিয়া কম সময়ত আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে এই কিছুদিন আছে, বেছি দিন নাই ৰিটেনৰ কাৰণে, আপোনালোকৰ হ'বই। সেইবাবে আপোনালোকে এই সময়কেইদিনত আপোনালোকে ভালকৈ পঢ়ক, আপোনালোকে ছাকচেছ লাভ কৰিব। আপোনালোকৰ সপোনৰ বন্দুকটি লাভ কৰিবৰ কাৰণে আপোনালোকৰ বৰ্তমান কলমৰহে জোৰ। আৰু সেইটোৱে হয়। থেংক ইউ, অল দ্য বেষ্ট। অ'কে, আৰু এয়া গম পালে আপোনালোকে কিছুমান কথা মোৰ সহকৰ্মী তথা দুলনৰ পৰা। আৰু গতিকে আপোনালোকে বেছিদিন ৰিটাৰ্ণৰ কাৰণে সময় নাই, মে বি জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত হ'ব, আপোনালোকে নিশ্চয় জ্ঞাত ইয়াৰ ওপৰত। গতিকে আপোনালোকে ভালকৈ পঢ়ক, বেছিদিন নাই, দিনে ৰাতিয়ে পঢ়ক ভাল।